সুপ্ৰভাত। আজি 24 আহাৰ বৃহস্পতিবাৰ 9 জুলাই 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ। ক্ৰীড়াত জড়িতসকলে আনন্দিত হোৱাৰ যোগ আছে। বন্ধুৰ লগত মতবিৰোধ হ'ব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত বিবাদত ক্ষতিৰ যোগ। কৰ্মত সুনাম লাভ কৰিব পাৰে। বিবাহৰ বাবে উপযুক্তসকলে বিবাহৰ যোগাযোগ কৰিব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ। কৰ্মক্ষেত্ৰত আনৰ সহায় লাভৰ যোগ আছে। গৃহত শান্তি বিৰাজ কৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি প্ৰিয়জনৰ আগমন হোৱাৰ সম্ভাৱনা আছে। বন্ধুৰ লগত সুখ লাভ। কৰ্ম সম্পাদনে মনলৈ সাহস আনিব। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি উদৰ পীড়া হ'ব পাৰে। ৰাজহুৱা কৰ্মত বন্ধুৰ সহায়েৰে কৃতকাৰ্য হোৱাৰ যোগ। নতুন প্ৰেমৰ সম্ভাৱনা। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাই আজি যান বাহন লাভ কৰাৰ যোগ আছে। বিবাহৰ বাবে যোগাযোগ কৰিব পাৰে। দিনটো আনন্দৰে পাৰ হ'ব। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ। সুন্দৰ পৰিৱেশত দিনটো পাৰ হ'ব। ব্যৱসায়ত উন্নতিৰ যোগ। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজি শুভ দিন। কৃতকাৰ্যতাই মনলৈ আনন্দ আনিব। সামাজিক ব্যস্ততা বৃদ্ধি পাব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত প্ৰতিভাৰ বিকাশ ঘটিব পাৰে। কৰ্মত জটিলতা কমিব। নানান সুখ লাভৰ যোগ। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটো শুভ। বিবাহ প্ৰাৰ্থীসকলে কোনো নতুন যোগাযোগ কৰিব পাৰে। প্ৰেমত শুভ। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ পদোন্নতিৰ যোগ আছে। কৰ্মত থকা বাধা আঁতৰি যাব। সমস্যা সমাধান হোৱাৰ সম্ভাৱনা। কোনো ৰোগে আমনি কৰিব পাৰে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাই আজি শৰীৰত কষ্ট পোৱাৰ যোগ আছে। কোনো দ্ৰব্য লাভ কৰিব পাৰে। ব্যয় বৃদ্ধিৰ সম্ভাৱনা। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।